নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপী অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম। আৰু আজি হৈছে ভাগৱতৰ প্ৰথমটো দিন। ভাবিছোঁ ভাগৱতৰ প্ৰথমটো দিনাৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচলতে ভাগৱত হ'ব মই 3 দিনীয়া কাৰ্যসূচীৰে 3 দিনীয়া ভাগৱত। 3 দিননো কি এদিনকৈ দেখাম, গতিকে ভাবিলোঁ এটা ভিডিঅ'তে মই 3 দিনৰ অলপ দৃশ্যাংশ আপোনালোকক দেখাম। অলপকৈ প্ৰথম দিনা আজি অলপ দেখাম, কাইলৈ অলপ ভিডিঅ' কৰিম, পঢ়িলে অলপ কৰিম, শেষৰ দিনা এটা ভিডিঅ'তে মই সকলোখিনি দেখা যাম, আপোনালোকে চাই থাকিব। এইখন হৈছে আমাৰ গাঁৱৰ তিনিমুনিত লগোৱা ল'ৰাসকলে লগোৱা ভাগৱতৰ গেট ভাগ। আৰু এয়া হৈছে আমাৰ ভাগৱতৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। পতাকা উত্তোলন কৰাৰ পিছতহে মানে ভাগৱত পাঠভাগ মেলা হয়। পতাকা উত্তোলনৰ পিছত প্ৰথমতেই আমাৰ ৰাতিপুৱা ধৰ্মসজ্জা উত্তোলন কৰা হয়। বস্তু প্ৰকাশৰ ভঙাভাগ হাত ধৰিবৰ বাবে আমি প্ৰথম কাৰ্যসূচী চলি আছে। তেখেতক এখন উপনাম গামোচাৰে আদৰণি জনাব। যোনজনে পতাকা ভাগ বা উত্তোলন কৰিব ফুল এখন ফুলাম গামোচা আদৰি পেলাই ধুনীয়াকৈ সমাধা জনোৱা হয়। ধৰ্মধ্বজাভাগ উত্তোলন হোৱাৰ খোল খোৱাৰ লগে লগে আইসকলে উৰুলি দিব। দবা, কাঁহ, খোল সমস্তই বজাব। আৰু প্ৰতি প্ৰাথমিক শাখা কমিটিৰ সভাপতিক ধৰ্মধ্বজাভাগ খুলিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। সাজু হওক। ধুনীয়াকৈ এতিয়া উৰুলি দি চাওকচোন, ইমান ধুনীয়াকৈ পতাকা ভাগ উত্তোলন কৰা হৈছে। হৈছে এইফালে এয়া হৈছে আমাৰ মন্দিৰ ভাগ, য'ত আমাৰ এই 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠভাগ পতা হৈছে। এয়া সন্মুখৰ ভাগ চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। ল'ৰাসকলে ভাল লাগিছে দেখিবলৈ, ইমান ধুনীয়া লাগিছে। এই প্ৰথম সোমাই এইখিনি আমি সেৱা কৰিছিলোঁগৈ। শৰাই ভকত কিছুমানে শৰাই এই ভাগৰ আগত প্ৰথমতে সেৱা কৰি ল'ব লাগে। সেৱা কৰি মন্দিৰত সোমোৱাৰ পিছত সেৱা কৰি উঠাৰ পিছত ভকতসকলে ভাগৱত পাঠৰ আগমুহূৰ্তত প্ৰশংসা কৰি লৈছে। প্ৰশংসা কৰিহে তেওঁলোকে ভাগৱত পাঠ আৰম্ভ কৰিব। এইখিনি হৈছে প্ৰথম দিনৰ কাৰ্যসূচী। আজিৰ সময়ত মোৰ শহুৰদেউতা দেখাইছে কিবা লিখি আছে। এইফালে আইসকলে শাক পাচলি কাটি আছে। ভাতৰ যোগাৰ হৈছে, অলপ ভাত নমোৱা হৈছে। দুপৰীয়া সাজৰ কাৰণে ভাগৱতৰ ৰান্ধনীয়ে ৰান্ধি আছে। এইফালে এইগৰাকী ছাত্ৰী কটন কলেজৰ, নামটো নাজানো মই। ইমান ধুনীয়াকৈ ব্যাখ্যা কৰি আছে ভাগৱত পাঠৰ, শুনিয়ে বহুত ভাল লাগিছে। গতিকে ভাবিলোঁ আপোনালোকেও এখন দেখা। এইখিনি হৈছে দ্বিতীয় দিনাখনৰ দেই, প্ৰথম দিনাখনৰ নহয়, এইখিনি দ্বিতীয় দিনাখনৰ। দ্বিতীয় দিনাখন মানে তাই ধুনীয়াকৈ ভাগৱতৰ ব্যাখ্যা কৰি আছিলে। কটন কলেজৰ ছাত্ৰী হয় বোলে এইগৰাকী। আৰু এশৰণ তত্ত্বৰ মহিমাৰ বিষয়ে ক'বলৈ গৈ ভাগৱতত এনেদৰে কৈছে, यथा तरुमूल निशेषणेन तृप्यन्ति तत्स्कन्ध भोजुपशाखाः
प्राणप्रहारस्य यथेन्द्रियाणां तथैव सर्वाहानाम् अच्युत्याज्यः। এইফালে দ্বিতীয় দিনৰ সাজ খাবলৈ আছে, মানুহ বহিছে। এইফালে বিলাই আছে নিৰামিষ ভাত। আমাৰ ভাইটিয়ে হয়, এইফালে আমাৰ ডাঙৰ মা। দ্বিতীয় দিনাখনৰ ৰাতি চাওকচোন, কলগছ পুতি পদূলিত ইমান ধুনীয়াকৈ চাকি সাজ জ্বলোৱা আছে। ইমান ধুনীয়া লাগিছে, গাঁৱৰ পৰিৱেশেই মানে ধুনীয়া লাগিছে। চবে সকলোৱে বাটে বাটে একদম চাকি জ্বলাইছে, চাওকচোন মজা লাগিছে। বাটত এখনি গামোচা দিছে, তাৰপিছত ৰাতি সন্ধিয়া সকলোৱে এনেকৈ বন্তি জ্বলাইছে। দেখিবলৈকে বহুত ধুনীয়া লাগিছে, একদম ভাগৱতৰ একদিন সঁচাই বিৰাট ভাল লাগে থাকি আমাৰ ইয়াত। আমাৰ ইয়াত চাকি গধূলি সময়ত চাকি জ্বলাই আছে। সকলোৰে ঘৰে ঘৰে পদূলিত মানে কি কয় চাকি জ্বলোৱা হয়। সকলোৱে হেৰিতে সমূহ ৰাইজৰ মিলি জ্বলাইছে, চাকি জ্বলাই আছে। কিমান দেখি পেলাই কিমান ভাল লাগিছে চাওক। ৰাতিৰ ভিডিঅ' মানে ইমান পোহৰ নাই যে সেইকাৰণে অলপ ভালকৈ দেখাব পৰা নাই, হ'লেও আপোনালোকে দেখা পাই আছে। এয়া হৈছে ভাগৱতৰ দ্বিতীয় দিনা ৰাতি। অলপ দেখাইছোঁ আপোনালোকক। ৰাতি বেছি ভাল লাগে দিনতকৈ মানে। এই একান্ত ভকতজনে মোক এই ধন ধান খা সম্পত্তি পুত্ৰ পাইছাহে কামনা কৰিলো। ৰাতি মানে হুলস্থুল পৰিৱেশটো নাথাকে, ল'ৰা-ছোৱালী নাথাকেচোন, মানে ৰাতি নিয়মাও পৰিৱেশ এটা হৈছে। এইজন ভকত দেখিছেনে, ইমান ধুনীয়া ব্যাখ্যা কৰিছে নহয়, একদম শংকৰদেৱে গোটেইজন দেখিবলৈ ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে, শুনিলেই শুনি থাকিব মন যায়। দ্বিতীয় দিনা ৰাতি চাওকচোন ইমান মানুহ হৈছে ৰাতি, তেওঁৰ কাৰণেই ইমান মানুহ। সেইটো হ'ল কি জানে, এই যে আপোনালোকে বহুমূলীয়া সময় কম নষ্ট কৰি পেলাই ঈশ্বৰৰ ধামত আহি বতৰো বেয়া আছিল সেইদিনাখন, বৰষুণো পৰিছিলে। ইয়াত আপোনাৰ যিটো আপোনাৰ ধন চলি আছে এইটো কি বুলি কৈছে যে অকল ভাৰতবৰ্ষতহে চলে, মহাত্মা গান্ধী মাৰ্কা চলে, অকল ভাৰততহে চলে। আৰু এয়া ধন যিমান ঘটিছে সেয়া তালৈ লৈ যাব নোৱাৰে। চলিব নেকি তাত মহাত্মা গান্ধী মাৰ্কা? চলিব? নচলে। তাত কি চলিব? তাত এটা মাৰ্কা ধন চলিব, সেইটো হ'ল কৃষ্ণ মাৰ্কা ধন। সেইকাৰণে আহিছে যেতিয়া লৈ যাব লাগিব। আৰু এইয়া ধন আপোনালোকে আজি ঘটিছে, এয়া যে আপোনালোকে আজি ঘটিছে, আৰু এইকণ সময় লগত যাব। আৰু এইকণ সময় যেতিয়া লগত যাব জীৱনৰ ৰূপ সলাই দিব জীৱৰ সজা। সেইকাৰণে আমি তেজ বল শক্তি থাকোঁতেই ঈশ্বৰৰ চৰণত চাওকচোন পতাকা দেখিবলৈ শ্ৰীবাৰৰ শেষযাত্ৰা আছে বৃক্ষগণ, মধুৰ বচনে আবে কৰিও ৰক্ষণ। তোমালোকে মোৰ বাক্য ৰাখি পেলাই তেওঁলোকক ৰক্ষণ কৰা, তোমালোকে তেওঁলোকক কৰি শেষ নকৰিবা। কৃষ্ণ। অশুনি হেন অনুকূল ব্ৰহ্মাৰ। এয়া হৈছে ভাগৱতৰ শেষৰ দিনাখনৰ দৃশ্য। এয়া শেষৰ দিনা চাওক। এইজন দেখিছে ইমান সৰু ল'ৰা, ইমান ধুনীয়াকৈ ব্যাখ্যা কৰি আছে শেষৰ দিনা চাওক। ইমান সৰু ল'ৰাটো ইমান ধুনীয়াকৈ একেবাৰে ব্যাখ্যা কৰি আছে ভাগৱতৰ।
ভাগৱতৰ ইমান ধুনীয়া ব্যাখ্যা কৰিছে সৰু ল'ৰাতে বহুত মানুহ মহিছেহি পবিত্ৰৰ গুঞ্জক বিনা গুণ লগাই স্বৰ্গ মধ্য পাতাল পাতালত পৰ্যতি কৰোঁতেই এদিন পাতালত কৃষ্ণক দেখিবলৈ মন গ'ল বিনা একেবাৰে শেষত এনেকৈ ভাগৱত চাৰিওফালে ঘূৰাই মূৰত লৈছে দেখিছেনে ককাজনে ভাগৱত মূৰত লৈ এনেকৈ ফুৰাই মানে আমাৰ ভাগৱত ভাগ সামৰণি কৰে নাম কীৰ্তন গাই এনেকৈ এপাক ঘূৰাই মানে মন্দিৰৰ সকলোতে এই 3টা দিন কেনেকৈ গ'ল ক'বই নোৱাৰিলে মানে ভকত বুলি ক'লে ইমান ভাল লাগে মানে ঘৰত ভাত পানী খোৱা একো নহয় মানে অনাগত ভাগৱততে চাহত ভাত ধৰি ভাত জিকা ইয়াতে খাই সকলোখিনি ইয়াতে খোৱা হয় সামৰি নহয় মানুহটোক বহুত বেয়া লাগে সকলোখিনি কান্দি বিদায় লয় মানে দুখ লগা পৰিৱেশ এটা হৈ পৰে ভাগৱতৰ একদম আন্ধাৰ হৈ গৈছেগৈ মানে ভাগৱত সামৰণতে এইখিনি একেবাৰে শেষৰ কৰি দিছোঁ একেবাৰে শেষত বিদায় পৰ্বখিনি এইখিনি ভাগৱতৰ আজি মোৰ এই ভাগৱতৰ ভিডিঅ'টো কেনেকৈ পালে জনাব নজনাকৈ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ